আচলতে মোৰ এই ৩৮ বছৰীয়া চাকৰিকাল মই ৰেঞ্জ অফিচাৰ হিচাপে চাকৰিত জইন কৰিছিলোঁ। ৩৮ বছৰ চাকৰি কৰি আজি বৰপেটা ৰোডত মই চাকৰি অন্তিম দিনটো আজি উপস্থিত হৈছে। আৰু আমি যিমান দিন কাম কৰি আহিলোঁ বন বিভাগত, আমি আন্তৰিকতাৰে অতি নিষ্ঠাৰে কাম কৰিছিলোঁ। আৰু উদ্দেশ্য এটাই আছিলে যে আমাৰ বিভাগটোৰ কোনো ধৰণৰ বদনাম নহওক, বিভাগটো আগবাঢ়ি যাওক, এই উদ্দেশ্যলৈ আমি কাম কৰিছিলোঁ। গতিকে নৱপ্ৰজন্মৰ যিসকল আমাৰ বনকৰ্মী আহিছে বা আহিব, তেওঁলোককো মোৰ এইটোৱে আহ্বান, তেওঁলোকে যাতে ডিপাৰ্টমেণ্টটো আমাৰ বন বিভাগটো তথা অসম চৰকাৰ তাক যাতে ভাৱমূৰ্তি উজ্জ্বল কৰি ৰাখে আৰু যিখিনি কাম কৰে নিষ্ঠাৰে জনগণৰ লগত সহযোগিতা কৰি কাম কৰি যায়, এইখিনিয়ে মোৰ আহ্বান। ছাৰ, আপুনি 2022-23 বৰ্ষত 20 কোটিৰো অধিক টকা ৰাজহ সংগ্ৰহ কৰি অসমত এটা মানে বিশেষ নাম হয় উল্লেখ কৰিছে। গতিকে সেই বিষয়ত আপুনি কিবা ক'ব? আমি 2022-23 আৰু 2023-24 দুয়োটা বছৰ অসমৰ ভিতৰত আমি সৰ্বোচ্চ ৰাজহ দিবলৈ সক্ষম হৈছোঁ। 20 কোটিৰো অধিক আমি দিছিলোঁ 22-23-ত, আৰু 23-24-ত আমি 24 কোটিৰো অধিক ৰাজহ দিবলৈ সক্ষম হৈছিলোঁ। আৰু এই সক্ষম হোৱাৰ পিছফালে আছিলে আমাৰ সদিচ্ছা আৰু সকলোখিনি আমাৰ বনকৰ্মী, মোৰ যিখিনি বনকৰ্মীৰ লগত সহযোগিতা কৰি সকলোকে আমি অনুপ্ৰাণিত কৰি মটিভেট কৰি আমি এটা উদ্দেশ্য ৰাখিছিলোঁ যে আমি চৰকাৰক সৰ্বোচ্চ ৰাজহ যাতে দিব পাৰোঁ, আৰু সেই ক্ষেত্ৰত মই সফলো হৈছিলোঁ।